বিজেপি হুঁচিয়ার 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 অসম চৰকাৰে হাই 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 হিমন্ত বিশ্ব শৰ্মা গো বেক ইস্পাত মিটা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক অসম চৰকাৰে হাই 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 বিজেপি গো বেক হিমন্ত বিশ্ব মুৰ্দাবাদ 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 পাঁচ মিটাৰৰ মত ডকাইতি বন্ধ কৰক বিজেপি গো বেক হিমন্ত বিশ্ব মুৰ্দাবাদ 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 ইস্পাত মিটা বন্ধ কৰক শক্তি বিতৰণ কেন্দ্ৰৰ নামত আমাৰ অসমৰ দৰিদ্ৰ জনসাধাৰণ লোকক এটা সাংঘাতিক লুণ্ঠন ৰাজ আৰম্ভ কৰিছে আৰু সেই কাম আৰম্ভ হৈছে অসম চৰকাৰৰ নেতৃত্বত। এতিয়া দুখীয়া জনসাধাৰণে স্মাৰ্ট মিটাৰৰ কাৰণে এনেকুৱা টেকনিকেল কিছুমান ইছ্যু আছে, সেইখনক আপোনালোকেও জানে যে চিম কাৰ্ডৰ দ্বাৰা এই স্মাৰ্ট মিটাৰটো পৰিচালিত হয়। এতিয়া এনেকুৱা কিছুমান ভিতৰুৱা গ্ৰামাঞ্চল আছে য'ত আমাৰ মোবাইল নেটৱৰ্ক নাপায়। নেটৱৰ্ক নোপোৱাৰ কাৰণে স্মাৰ্ট মিটাৰটোৰ পৰা পাৱাৰ ডিষ্ট্ৰিবিউশ্যনটো সেই কনজিউমাৰ ঘৰত বন্দী হৈ গুচি যায় আৰু যাৰ কাৰণে বন্দী হোৱাৰ পিছত যেতিয়া তেওঁলোকৰ এক্টিভ হয় তেতিয়া কিন্তু পুজন সংখ্যকৰ বিল সেই কনজিউমাৰগৰাকীয়ে পৰিশোধ কৰিবলগীয়া হয়। আৰু যিটো আমাৰ দুখীয়া জনসাধাৰণৰ কাৰণে বিশেষকৈ অসমৰ একেবাৰে এটা বহন কৰিব নোৱাৰা অৱস্থা। গতিকে আমি অসম চৰকাৰক এইটোৱে দাবী জনাইছোঁ, অনতি পলমে অসমত বিদ্যুৎ নিয়মীয়া কৰিব লাগে। কাৰণ আপোনালোকে সকলোৱে জানে 24 ঘণ্টাৰ ভিতৰত আমি নিয়মীয়াকৈ আমি মাত্ৰ 2 ঘণ্টাহে শক্তি পাবলৈ সক্ষম হৈছোঁ। তেনেস্থলত আজিৰ তাৰিখত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীজনে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই, হুৱেৰেজ তেওঁ স্মাৰ্ট মিটাৰ প্ৰচলনৰ কাৰণে বিশেষ ব্যৱস্থাহে কাৰ্যকৰী কৰিছে। গতিকে আমি অসম চৰকাৰক এইটো কথা সকীয়াই দিব বিচাৰিছোঁ, শক্তি মন্ত্ৰীগৰাকীক এই কথা সকীয়াই দিব বিচাৰিছোঁ, লগতে বিদ্যুৎ বিভাগকো আমি এই কথা সকীয়াই দিব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে বিদ্যুৎ সৰবৰাহ নিয়মীয়া কৰক, তাৰপিছত স্মাৰ্ট মিটাৰৰ ব্যৱস্থা কৰক আৰু স্মাৰ্ট মিটাৰ ব্যৱস্থা কৰিলে অসমৰ যাতে সাধাৰণ জনতাই মাধমাৰ খাব নালাগে এই দাবী জনাই আজি আমি উপসংমণ্ডল বিষয়াক এখন আজি আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশত বিহপুৰীয়া এই সমষ্টিত আমি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী এটা কাৰ্যসূচী লৈছোহি। আৰু কাৰণ চৰকাৰী নিৰ্দেশনা উলংঘনা কৰি হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে এই লুণ্ঠন ৰাজ কৰিছে, স্মাৰ্ট মিটাৰ নহয় এয়া লুণ্ঠন মিটাৰ। আৰু গতিকে এই লুণ্ঠন ৰাজ অতি সোনকালে অসমত বন্ধ হ'ব লাগে।